হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকৰ নিশ্চয় সকলোৱে বন্ধাকবি খায়ে, বন্ধাকবি খাই ভালো পায়, ময়ো ভাল পাওঁ বাৰু। কিন্তু বন্ধাকবি অলপ বেলেগ ধৰণে খাওঁ আহকচোন। আজি মানে বন্ধাকবিত পাপৰ দি কিনে খাওঁ আহক। প্ৰথমতে মই ধুনীয়াকৈ বন্ধাকবিখিনি কাটি ল'লোঁ, লগতে গাজৰো দিছিলোঁ। গাজৰ দিছোঁ মানে এই ভিডিঅ'টো কৰা মই প্ৰায় ঠাণ্ডা দিনতে কৰিছিলোঁ, মানে যেতিয়া গাজৰ, মটৰ, আলু চব এভেইলেবল আছিল তেতিয়াই কৰিছিলোঁ। কিন্তু দিওঁতে ইমানেই দিন হ'ল, আকৌ দ্বিতীয়বাৰ ঠাণ্ডা আহিবৰ কাৰণে হ'ল। বাৰু যি নহওক, ইয়াত মই বন্ধাকবি, আলু, মটৰ আৰু অকণমান দিছোঁ আদা, আৰু এয়া হৈছে পিঁয়াজ এটা কাটি লৈছোঁ। মানে নিজৰ ইচ্ছামতে কাটি ল'ব দেই, সৰু ডাঙৰ কথা নাই। মই এনেকৈ গোল গোলকৈ কাটিয়ে ভাল পাওঁ যিহেতু। এতিয়া কেৰাহীখন মই গৰম হ'ব দিলোঁ। তাত দিছোঁ মই দুখিলা তেজপাত আৰু এটা শুকান জলকীয়া 2 ভাগ কৰি দিছোঁ, লগতে কেইটামান পাঁচফোৰণ। আৰু এতিয়া প্ৰথমতে মই পিঁয়াজখিনি ইয়াত দি ল'লোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ লগে লগে তাত মই কাটি থোৱা বন্ধাকবিখিনি ধুনীয়াকৈ দি দিলোঁ। যিহেতু বন্ধাকবি ভাজিত বেলেগ মছলাৰ প্ৰয়োজন একো নহয় বাৰু, এনেই ঘৰুৱাভাৱে খোৱাৰ কাৰণে বনাইছোঁ বাৰু। এনেকৈ এবাৰ খাই চাব পাৰে, ভালেই লাগে বাৰু, বেয়া নালাগে। মই কিন্তু ভালেই পাওঁ। ধুনীয়াকৈ ভাজি ল'ম। এতিয়া প্ৰথমতে অকণমান ঢাকনিখন লগাই দিম, কাৰণ বন্ধাকবি যিটো পানী উঠে, পানীখিনি অকণমান উঠিলে নিমখটো দিয়াত সুবিধা হয়। এতিয়া দিলোঁ নিমখ, লগতে হালধি আৰু নাম মাত্ৰ অকণমান ইয়াত দিছোঁ মই জিৰা গুড়ি, আৰু বেলেগ আন একো নালাগে। এতিয়া ধুনীয়াকৈ এইখিনি লৰাই মই কিছু সময়ৰ কাৰণে ঢাকন মাৰি দিম। যিহেতু আলুটো মই ডাঙৰ কৰি দিছোঁ, মানে ৰাউণ্ড কৰি দিছোঁ, অলপ মোটা কৰি দিছোঁ সেইকাৰণে। আৰু আনফালে এখন পেনত মই টাৱাখনত মই পাপৰ সেকিব দিছোঁ, সেকা পাপৰে দি দিম বাৰু। মই এখনকৈ দুখন পাপৰে সেকি ল'লোঁ, আৰু দুটা মই গোটাকৈ জলকীয়াও দিছোঁ ইয়াত সিজিবৰ কাৰণে। যিহেতু ফালি দিলে ল'ৰাটোৱে খাব নোৱাৰিব, সেইকাৰণে গোটাকৈ দিছোঁ। এয়া আমাৰ বন্ধাকবি ভাজি, আলুও সিজিছে, গাজৰো সিজিছে। এতিয়া মই পাপৰখিনি ধুনীয়াকৈ এখনকৈ ইয়াত ভাঙি দিম। কেতিয়াবা এনেকৈ খাই চাবচোন, খুব ভাল লাগে। ৰুটিৰ লগতো আৰু বেছি ভাল লাগে। শুকান ভাজিখন বহুতেই ভাল লাগে, এবাৰ ট্ৰাই কৰিব। মোৰ ভাল লাগে, নাজানো আৰু আপোনালোকৰ ভাল লাগে নালাগে, তথাপিও কৈছোঁ। আৰু ঠাণ্ডা দিন ওলোৱাৰ লগে লগে ইয়াত ধনিয়া দিব, আৰু ভাল লাগে খাবৰ কাৰণে। আৰু যি নহওক, আজিলৈ আহিছোঁ দেই, বাই বাই। এয়া মোৰ ফাইনেল কাঁহীখন, বাই।